নমস্কাৰ অন্য এটা ভিডিঅ' সৈতে মই পূজা Handique আৰু আজি আমি যাম কাৰেং ঘৰ হাই আজি আমি আহিছোঁ কাৰেং ঘৰ গড়গাঁও আৰু এতিয়া ভিন্দহঁতে টিকেট কাটিছে শিৱসাগৰ চহৰৰ পৰা গড়গাঁৱলৈ 15 কিলোমিটাৰ হয় সকলোৱে জানেই যে গড়গাঁও হৈছে আহোম ৰাজ্যৰ তৃতীয় ৰাজধানী এতিয়া এয়া পাই গ'লোহি কাৰেং ঘৰ গড়গাঁও আপোনালোকক ভিতৰটো দেখাম গৈ থাকোঁ এতিয়া ভিতৰলৈ আহিয়ে এতিয়া ফটো মাৰিছে কাৰেংঘৰ সন্মুখত এতিয়া কাৰেংঘৰ ভিতৰত আহি গৈছোঁ বাহঁত সোমাইছে আন্ধাৰ ভিতৰটো বহুত গড়গাঁৱত প্ৰৱেশ কৰিব হ'লে 4খন দুৱাৰ পোৱা যায় দুৱাৰকেইখনক কোৱা হয় সিংহদ্বাৰ ৰাজগড় সিংহদ্বাৰ চেৰেকাপাৰ সিংহদ্বাৰ নঙলামৰা সিংহদ্বাৰ আৰু বগীদল সিংহদ্বাৰ বহুত ধুনীয়া পৰিৱেশ হয় আৰু এই দেৱালটো বনাওঁতে মাটিমাহ হাঁহৰ কণী বৰা চাউল ৰিখা পানী বেলৰ আঠা আৰু বৰালি মাছ মিশ্ৰণৰ দ্বাৰা বনোৱা হৈছে ধুনীয়া লাগিছে ন বাৰু এতিয়া আমাৰ এইটো চাইডে ভিতৰলৈ যাব নিদিয়ে বোলে এইটো চাইডে ভিতৰত যাব মানে ইয়াৰ ওপৰত আছে ন তাত যাব নিদিয়ে বোলে শ বছৰ পূৰ্বতে বনোৱা এই দেৱালয়টো বহুত মনোমোহা ইমান ধুনীয়াকৈ বনোৱা হৈছিল আৰু তুমি ওপৰত যাবা কিমান ওপৰত ভিতৰটো আন্ধাৰ অলপ কিমান ধুনীয়া লাগিছে না হ'ব ভাগিনজনীও আহিছে লগত আপুনি পাই গ'ল যে ডাঙৰ ভিন্দ আৰু সৰু ভিন্দ আহিছে বাও আহিছে এয়া সৰু ভিন্দ বা এইফালে অহা মানা কৰিছিল কিন্তু আপোনালোকৰ বাবে এইকণ পৰিশ্ৰমটো মই কৰিমেই ন তো আহি গৈছিলোঁ এই ওপৰ চাইডে এইফালে আহিয়ে ডাইৰেক্টকৈ এই 4টা খুঁটা দেখা পোৱা যায় এণ্টেফলে এইটো ভিতৰটো হৈছে এয়া এণ্টেফলে এতিয়া একদম ওপৰত যাওঁ ইয়াৰ ওপৰতো আছিলে বাট নাযাওঁগৈ মানে সেইফালে যাবলৈ এতিয়া চিৰিকেইটা সৰু সৰু আছিলে ন অকণমান ভৰি গ'লে সেইবাবে নাযাওঁ এতিয়া তললৈ নামিম কাৰেংঘৰটোৰ তলত 2 মহল আৰু ওপৰত 5 মহল আছে তলৰ মহলৰ পৰা ৰংপুৰৰ তলাতল ঘৰলৈ যাব পাৰি প্ৰায় 16 কিলোমিটাৰ দীঘল এটা সুৰংগ আছে কিন্তু বৰ্তমান সেই সুৰংগটো বন্ধ হৈ আছে এইটো চাইডে কাৰেংঘৰ আজি ফাৰ্ষ্ট আহিছোঁ আন্ধাৰ কোঠা আমি
আমি পঢ়িবলৈ পাইছিলোঁ যে স্কুলত থাকোঁতে মিৰ্জুমলাই অসম আক্ৰমণ কৰিবলৈ আহোঁতে তেওঁৰ লগত অহা বৰকাকতিজনে লিখি থৈ গৈছিল গড়গাঁৱৰ ৰাজকাৰেঙৰ নিচিনা কটকটীয়া ধুনীয়া আৰু নানান কাৰুকাৰ্যৰে সুশোভিত ঘৰ গোটেই পৃথিৱীত বিৰল। এতিয়া আমি ইয়াৰ পৰা যাওঁগৈ। বহুত টাইম মানে আমাৰ অহাও অলপ দেৰি হ'ল, কিন্তু ইয়াৰ ফাৰ্ষ্ট কথা যে ইয়াৰ ফুলনি মানে যোনবোৰ গছ আছে ন বহুত ধুনীয়াকৈ কাটি পিনি সজাই থৈছে মানে। এই ফলকখনত লিখি থোৱা কথাবিলাক ইমান স্পষ্টকৈ ধৰিব পৰা নাই যোৱা, সেইবাবে মই তলৰ ডেছক্ৰিপশ্যনত ইয়াৰ ভালদৰে কথাবিলাক লিখি দিছোঁ। আৰু যদি এতিয়ালৈকে মোৰ ভিডিঅ'টো চাই আছে তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু ইনষ্টাগ্ৰামৰ লিংকটো মোৰ তলৰ ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে ফ'ল' তাতো কৰি ল'ব পাৰিব। তো থেংক ইউ।